আজি আমি ইংৰাজী ব্যাকৰণৰ ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ সকৰ্মক ক্ৰিয়া আৰু ইণ্ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ অকৰ্মক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। আচলতে ইংৰাজী ব্যাকৰণৰ ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদ হ'ল ৮ প্ৰকাৰৰ। ১ নম্বৰ প্ৰিন্সিপাল ভাৰ্ব এণ্ড অক্সিলাৰী ভাৰ্ব, ২ নম্বৰ ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইণ্ট্ৰেনজিটিভ ভাৰ্ব, ৩ নম্বৰ ফিনিট এণ্ড নন ফিনিট ভাৰ্ব, ৪ নম্বৰ ষ্ট্ৰং এণ্ড উইক ভাৰ্ব, ৫ নম্বৰ কোৱাচিপিচিভ ভাৰ্ব, ৬ নম্বৰ গ্ৰুপ ভাৰ্ব এণ্ড প্ৰিপজিশ্যন ভাৰ্ব, ৭ নম্বৰ ইম্পাৰ্চনেল ভাৰ্ব আৰু ৮ নম্বৰ পজিটিভ ভাৰ্ব। ইয়াৰ ভিতৰত প্ৰথমে ট্ৰেনজিটিভ অৰ্থাৎ সকৰ্মক আৰু ইণ্ট্ৰেনজিটিভ অৰ্থাৎ অকৰ্মক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। সকৰ্মক আৰু অকৰ্মক ক্ৰিয়াৰ বিষয়ে জনাৰ আগেয়ে আমি ইংৰাজী ব্যাকৰণৰ ছাবজেক্ট অৰ্থাৎ কৰ্তা আৰু অবজেক্ট অৰ্থাৎ কৰ্মৰ বিষয়ে জানি ল'ব লাগিব। কিয়নো ইংৰাজীত এটা বাক্য সাজোতে প্ৰথমতে ছাবজেক্ট অৰ্থাৎ কৰ্তা, তাৰপিছত ক্ৰমান্বয়ে ভাৰ্ব অৰ্থাৎ ক্ৰিয়া আৰু পিছত অবজেক্ট অৰ্থাৎ কৰ্ম আদি বহাব লাগিব। এই কথাবোৰ ভালকৈ নাজানিলে ইংৰাজী বাক্য সাজোতে ভুল হোৱাৰ সম্ভাৱনা থাকে। অসমীয়াত আকৌ বাক্য সাজোতে প্ৰথমে ইংৰাজীৰ দৰে কৰ্তাটো বহিব, তাৰপিছত কৰ্মটো বহি বাক্যৰ শেষতহে কৰ্তাটো বহে। গতিকে ইংৰাজী বাক্য আৰু অসমীয়া বাক্যৰ মাজত পাৰ্থক্য হ'ল সেইটো। মই আকৌ কৈছোঁ, ইংৰাজী বাক্যত প্ৰথমতে কৰ্তা অৰ্থাৎ ছাবজেক্টটো বহিব, অসমীয়াটো সেইদৰে কৰ্তা অৰ্থাৎ ছাবজেক্টটো বহিব, ইংৰাজীত তাৰপিছত ভাৰ্ব অৰ্থাৎ ক্ৰিয়াটো বহিব, অসমীয়াত কিন্তু ক্ৰিয়াটো নবহে, কৰ্মটো বহিব, কিন্তু ইংৰাজীত কৰ্মটো পিছত বহিব, ক্ৰিয়াৰ পিছত অৰ্থাৎ ভাৰ্বৰ পিছত অবজেক্ট বহিব, কিন্তু অসমীয়াত ক্ৰিয়াপদটো সাধাৰণতে শেষত বহা দেখা যায়। এতিয়া প্ৰশ্ন আহিল যে ছাবজেক্ট অৰ্থাৎ কৰ্তানো কাক বোলা বা আমি কেনেকৈ উলিয়াম। সংজ্ঞাটো হ'ল বাক্যত যি শব্দই কাম কৰোতাক বুজায় সেয়ে ছাবজেক্ট অৰ্থাৎ কৰ্তা। উদাহৰণ, মই ভাত খাওঁ আৰু ইংৰাজীত আই ইট ৰাইচ। এই ইংৰাজী বাক্যটোত ভাত খোৱা কামটো কোনে খায় বুলি প্ৰশ্ন সুধিলে আমি উত্তৰ পাওঁ মই, অৰ্থাৎ হু ইটছ ৰাইচ, কোনে খায় ভাত, মই খাওঁ। এতেকে ইয়াত মই অৰ্থাৎ ইংৰাজী আই শব্দটো হ'ল ছাবজেক্ট অৰ্থাৎ কৰ্তা। এতিয়া আহিল অবজেক্ট। অবজেক্ট অৰ্থাৎ কৰ্ম। এই অবজেক্ট অৰ্থাৎ কৰ্মটো পাবলৈ ক্ৰিয়াটোক যদি প্ৰশ্ন কৰা হয় যে মই কি খাওঁ, মই কি খাওঁ, উত্তৰটো আমি পাম ৰাইচ অৰ্থাৎ ভাত খাওঁ। এতেকে ৰাইচ শব্দটো অবজেক্ট অৰ্থাৎ কৰ্ম। গতিকে আমি মনত ৰাখিব লাগিব ছাবজেক্ট পাবলৈ কোনে, ছাবজেক্ট অৰ্থাৎ কৰ্তা, ছাবজেক্ট পাবলৈ কোনে আৰু অবজেক্টটো পাবলৈ অৰ্থাৎ কৰ্ম পাবলৈ কি বা কাক। এই দুটা প্ৰশ্ন কৰিলে আমি কৰ্তা আৰু কৰ্ম পাম। এতিয়া আহোঁ ট্ৰেনজিটিভ ভাৰ্বৰ কথালৈ অৰ্থাৎ সকৰ্মক ক্ৰিয়া। আই ইট ৰাইচ বাক্যটোত ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদটো হ'ল ইট। এই ইট শব্দটো হ'ল ক্ৰিয়া অৰ্থাৎ ভাৰ্ব। এতিয়া আই ইট ৰাইচ এই বাক্যটোত ইট ভাৰ্বৰ অবজেক্ট হ'ল ৰাইচ অৰ্থাৎ বাক্যটোত কৰ্ম আছে। সেইবাবে বাক্যটোৰ ইট ভাৰ্বটো ট্ৰেনজিটিভ অৰ্থাৎ সকৰ্মক ক্ৰিয়া, অৰ্থাৎ যি বাক্যত কৰ্ম থাকে অৰ্থাৎ অবজেক্ট থাকে সেই বাক্যৰ ভাৰ্বটোক সকৰ্মক ক্ৰিয়া অৰ্থাৎ ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয়। ইয়াৰ বিপৰীতে যদি কোৱা হয় হি লাভছ অৰ্থাৎ সি হাঁহে, এই বাক্যটোত যদি কৰ্মটো পাবলৈ আমি কি বুলি প্ৰশ্ন কৰোঁ, কি হাঁহে বা কাক হাঁহে, তাৰ উত্তৰ পোৱা নাযায়।
কাৰণ হি লাভছ বাক্যটিত অবজেক্ট অৰ্থাৎ কৰ্ম নাই, সেইবাবে লাভ ভাৰ্বটো ইন্ট্ৰেনজিটিভ ভাৰ্ব, অৰ্থাৎ যি ভাৰ্বত কৰ্ম নাথাকে অৰ্থাৎ অবজেক্ট নাথাকে তাক ইন্ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয়। যিকি নহওক এই বিষয়ে আগলৈ ইংৰাজী ব্যাকৰণৰ বিভিন্ন ধৰণৰ সৰু সৰু কথাবোৰৰ বিষয়ে আমি আলোচনা কৰিম আৰু সেইবোৰ জানিলে আমি ইংৰাজী কোৱা বা লিখাত সহজ হৈ পৰিব।